যদি আপোনাৰ লাগে আপোনাৰ বহু টাইম বৰবাদ হৈ আছে আৰু আপুনি টাইমটো মেনেজ কৰিব পৰা নাই তেনেহলে এই উপায়টো ব্যৱহাৰ কৰিব পাৰে সকলোতকৈ প্ৰথম উপায়টো হ'ল আপোনাৰ দিনটো তিনিটা ভাগত ডিভাইড কৰিব সকলোতকৈ প্ৰথম ভাগটো এনাৰ্জেটিক ভাগ হয় সেই কাৰণে সেই সময়টোলৈ আপুনি সকলোতকৈ বেছি ইম্পৰ্টেন্ট কামটো উলাই থব আৰু সেইটো সময়ত আপুনি সকলোতকৈ যোনটো ইম্পৰ্টেন্ট কাম হ'ব সেইটো কৰিব দিনটোৰ সেকেন্ড টাইমত যেটো কাম অলপ কম প্ৰয়োজনীয় হ'ব সেই কামটো ৰাখক আৰু কামটো ফিনিশ কৰিব আৰু তৃতীয় পহৰত যেখিনি কাম ইম্পৰ্টেন্ট নহয় আপোনাৰ লাগে যে এইখিনি কাম প্ৰয়োজনীয় নহয় হলেও কৰিব লাগিব সেই কামখিনি দিনৰ ভাগত ৰাখক আৰু সেই সময়ত সেই কামখিনি ফিনিশ কৰিব আৰু সকলোতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল আপুনি একদিন আগতে ডিসাইড কৰক যে কোনটো কাম আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু সেই কামটো কোনটো সময়ত কৰিব আৰু যেতিয়া দিনটো শেষ হৈ যায় তেতিয়া আপুনি চেক কৰক যে আপুনি সেইটো সময়ত সেই কামটো কৰিব পাৰিলে নে নোৱাৰিলে আৰু যদি কৰিব পৰা নাই তেতিয়া হলে আপুনি পিছদিনা সেই কামটো কমপ্লিট কৰিব আৰু দ্বিতীয়তে সকলোতকৈ বেছি ইম্পৰ্টেন্ট বস্তুটো হ'ল আপুনি কামবোৰক ডেলিগেট কৰিব জানিব লাগিব মানে বেলেগ কাৰোবাক কামবোৰ দিব জানিব লাগিব তেতিয়া হলে এই ট্ৰিক কেইটা ইউজ কৰক আৰু লাভটো চাওক আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব